BJP सरकार आतंके केचो चोंगे सीता हांगलू कचेपातु आसन से आमी बांकुक ओसुका आसं BJP सरकार तुम जीरो टॉलरेंस करप्शन मते केचो कांगु केचो पांगले मापुथा क्लेम क्ले लापेन पाक्लेम तालोंगले पुसे कांग कसारlang lang से अर्जुदन लं bonta कार्बियांग BJP सरकार के हांगलू कचेपातु आसन से आमी बांकुक लो kedam tang sorinir engkoi lapen sorinir engkoi ragatam asingkan 15 finance atangka कार्बियांग लो longsar cap town committee long kaching thoram moke claim ponji apan कार्बियांग तरमास काउंसिल पूर्वा लोंग असम सरकार पेन नंगपले पनलो bonta bangso 15 finance atangka pen longsar cap town committee long kaching thoram moke claim pon along ta thekpon longle lasi sai jogje bangso puthak town and country planning deputy director lapen कार्बियांग तरमास council principal secretary arideng ketali padoponangji pu pinpor lopajir ponangkoklo lasi jongse ladak kecho panglim kecho kanghu abi pulote कार्बियांग तरमास council CM Dr. Toliram Rohang lapen chief minister Dr. Himanto Biswa Sharma a sarkar tum CBI ketar lip asai pading tha pusi usuka asong japo jinto hajirga pen ning jepon dipo pen heroskin beluti kimi news कार्बियांग long লক্ষ্য কৰিব পাইছোঁ যে টাউন এণ্ড প্লেনিঙৰ নামত যোনটো 9টা টাউন কমিটি ডেভেলপমেণ্টৰ কাৰণে যোনটো অসম চৰকাৰে যোনটো 50 ফাইনেন্সৰ নামত যোনটো ডেভেলপমেণ্টৰ কাৰণে যোনটো আমাক দিছিলে কিন্তু আমি 2020 চনৰ পৰা 2023 বৰ্ষলৈকে এই 9টা টাউন কমিটিৰ যোনটো নাম যোনখিনি আছে কিন্তু আমি লক্ষ্য পাইছোঁ যে যেনে ধৰণৰ ডেভেলপমেণ্ট হ'ব লাগিছিল 9টা টাউন কমিটি কিন্তু আমি ডেভেলপমেণ্ট আমি লক্ষ্য কৰিব পৰা নাই সেইকাৰণে আমি ক'ব বিচাৰোঁ বিভিন্ন সময়ত আমি ডিছপুট কৰ্তৃপক্ষসকলক আমি এইটো অৱগত কৈ আছোঁ কিন্তু আমি অট'নমাছ কাউন্সিলৰ বিভাগীয় কৰ্তৃপক্ষসকলক আমি আজি এখন দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আমি টাউন এণ্ড প্লেনিঙৰ ডেপুটি ডাইৰেক্টৰ ডাঙৰীয়াক তেওঁক লগ কৰি এখন দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আমাৰ অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক আজি লগ কৰি এখন দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু যোনটো 9টা টাউন কমিটিৰ নামত যোনটো ফাণ্ড আৱৰ্তন হৈছিলে সেই ফাণ্ড কিন্তু এলটমেণ্ট কৰা আমি লক্ষ্য কৰা নাই সেইকাৰণে আমি তেওঁলোকক কওঁ যে অতি সোনকালে এইটোৰ ওপৰত তদন্ত হ'ব লাগে আৰু তেওঁলোকে আস্থা দিয়ে যে অতি সোনকালে এইটোৰ ওপৰত তদন্ত হ'ব আৰু লগতে আমি ক'ব বিচাৰোঁ যে সংবাদ মাধ্যমৰ থ্ৰুদি আমি এই বিয়াগুম বিজেপি চৰকাৰখনক আমি ক'ব বিচাৰোঁ যে তেওঁলোকে যোনবিলাক কয় জিৰ' টলাৰেঞ্চৰ কথা দুৰ্নীতি মুক্ত কথা কয় কিন্তু আজি আমি ক'ব বিচাৰোঁ যে সংবাদ মাধ্যমৰ থ্ৰুদি যোনটো কাৰ্বিআংলঙত যোনটো আবণ্টন হৈছিলে 50 ফাইনেন্সৰ নামত কিন্তু আজি এই 9টা টাউন কমিটিত কিন্তু আমি এটাও ডেভেলপমেণ্ট এক পইচা আমি লক্ষ্য কৰিব পৰা নাই এই পইচাটো ক'ত গ'ল অতি সোনকালে এইটোৰ ওপৰত তদন্ত কৰিব লাগে এই বিজেপি চৰকাৰখনক আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি আমি তেওঁলোকক জনাব বিচাৰিছোঁ বিভাগীয় ইএম ডাঙৰীয়াক আৰু আমাৰ অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী ডক্টৰ তুলিৰাম ৰহং ডাঙৰীয়াক CM ডাঙৰীয়াক আমি আপোনালোকৰ যোগেদি আমি তেওঁলোকক ক'ব বিচাৰিছোঁ আৰু লগতে ক'ব বিচাৰোঁ যদি অতি সোনকালে যদি এইটোৰ ওপৰত কোনো যদি ব্যৱস্থা নলয় তেতিয়াহ'লে অনাগত দিনত উচুকা তৰ্কৰ পৰা আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বা আইনী প্ৰচেছত যাবলৈ আমি বাধ্য হ'ম আৰু সম্পূৰ্ণ জগৰীয়া হ'ব এই বিজেপি চৰকাৰখন